হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকক ৰাতিপুৱাই দেখুৱাব গৈ আছোঁ ৰহমূৰীয়া বৰটিচুক গাঁৱত এটা সৌন্দৰ্য পৰিৱেশ। যিটো পৰিৱেশ দেখিলে হয়তো আপোনালোকৰো আহিবলৈ মন যাব এবাৰ চাবলৈ। পৰিৱেশটো হৈছে আমাৰ ৰহমূৰীয়া বৰটিচুকৰ কাষতে থকা বিশাল ডাঙৰ ব্ৰহ্মপুত্ৰ নদীখন। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আহি পাই গ'লোহি আমাৰ ৰহমূৰীয়া বৰটিচুক গাঁৱৰ নিচেই কাষতে থকা বিশাল ডাঙৰ ব্ৰহ্মপুত্ৰ নদীখন। আপোনালোকক সকলোবিলাক দৃশ্য দেখুৱাম। তাৰ আগতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ, এইবিলাক দেখিছে, এইবিলাক কেনেদৰে ওখ ওখ মাথাউৰিৰ দৰে মাটি গোট খাই আছে। এইবিলাক হৈছে আমাৰ ৰহমূৰীয়া বৰটিচুক গাঁৱত জিঅ' বেগৰ কাম চলি আছে, মাথাউৰি কাম। যেতিয়া মাথাউৰি কাম হৈ থাকিব আৰম্ভ হ'ব, তেতিয়া আপোনালোকক সকলোবিলাক দেখুৱাম। এনেদৰেই ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাখানি মাথাউৰি কাম আৰম্ভ কৰিছে। এয়া দেখিছে ৰহমূৰীয়া ব্ৰহ্মপুত্ৰৰ নদী, কি সুন্দৰ পৰিৱেশ, প্ৰকৃতিৰ কি সুন্দৰ পৰিৱেশ। এয়া হয়তো আপোনালোকেও ভিডিঅ'টো চাই আহিবলৈ মন যাব ৰহমূৰীয়াৰ এই সুন্দৰ পৰিৱেশ বা নদী কাষৰীয়া সুন্দৰ পৰিৱেশ উপভোগ কৰিবলৈ। বাকী সুন্দৰ পৰিৱেশ পোৱাৰ এয়া ভিডিঅ'টি শেষলৈকে চাই থাকিব। কি সুন্দৰ পৰিৱেশ। পানীৰ মাজত গৈ থকা এই নাওখন দেখিছে। এই নাওখনৰ জৰিয়তে ৰহমূৰীয়া বৰটিচুক গাঁও প্ৰায়সংখ্যক লোকেই এনেদৰেই ব্ৰহ্মপুত্ৰ নদীৰ বুকুত কৰ্মজীৱন চলাই আহিছে। এইবিলাক দেখিছে, তামাম কুঁৱলী পৰি আছে ৰাতিপুৱা। চাওক কি সৌন্দৰ্য পৰিৱেশ, কিমান ওখ ওখ মাথাউৰি। এইবিলাক জিঅ' বেগৰ কাৰণে কাম হৈ আছে। কিমান ওখ মাথাউৰি, কি সুন্দৰ পৰিৱেশ। হয়তো আপোনালোকেও আহিবলৈ মন যাব ভিডিঅ'টি চাই। কি সুন্দৰ পৰিৱেশ। এতিয়া মাথাউৰে পানী তললৈ নামি যাওঁ। চাই থাকোঁ কিমান ঠাণ্ডা পানী। আহি তল পাই গ'লোহি। কিমান যে ঠাণ্ডা পানী, ৰাতিপুৱা কিমান ঠাণ্ডা পানী এইবিলাক। এতিয়া ওপৰলৈ উঠি আহিছোঁ, মাথাউৰি ওপৰলৈ আহি আছোঁ। আহি এইবিলাক গাঁও দেখিছে, এইবিলাক ঘৰ দেখিছে। এইবিলাক ঘৰ দৰে এইখন যিখন নদী আছে, বৈ আছে পানী, ইয়াতো সেনেকুৱাই বহুতো ঘৰ আছিলে। এই সকলোবিলাক গৰাখহনীয়াই খহুৱাই লৈ গ'ল। আৰু বহুত মানুহৰ ঘৰ আছিলে, বহুত মানুহৰ ঘৰো বানপানী বা গৰাখহনীয়াই কবলত উটি গ'ল। এতিয়া মানুহবিলাক ক'ত আছে হয়তো বহুতে নাজানে। কিছুমান মানুহ এতিয়া কেনেদৰে জীৱন নিৰ্বাহ কৰিছে সেইটো হয়তো ৰহমূৰীয়া গাঁও বৰটিচুক গাঁওবাসীয়ে নাজানে। জনামতে বেছি সংখ্যক মানুহ ক'ত আছে নাজানো, কিন্তু অলপ সংখ্যক জনামতে এইখন গাঁৱৰ লিটিং গাঁৱৰ মানুহবিলাক চাবুৱা নতুন গাঁৱত আছে বুলি জনা গৈছে। প্ৰায়ভাগ মানুহ চাবুৱা নতুন গাঁৱত আছে, কিন্তু তাততো আৰু বহুত গাঁও আছিলে ইয়াত। কিন্তু সেইবিলাক মানুহ ক'ত আছে এতিয়ালৈকে জনা হোৱা নাই। আগতে ব্ৰহ্মপুত্ৰ নদী চাবলৈ হ'লে বহুত দূৰ যাব লাগিছিলে। হয়তো ৰাতিপুৱা ওলাই যায় মানুহবিলাক আৰু সন্ধিয়া ঘৰ সোমাইহি। কিন্তু এতিয়া ব্ৰহ্মপুত্ৰ নদী চাবলৈ একদম ওচৰতে আমাৰ ৰহমূৰীয়া বৰটিচুক গাঁৱৰ পৰা 100-200 মিটাৰমান আহিলেই আমাৰ ৰহমূৰীয়া বৰটিচুক গাঁৱত ব্ৰহ্মপুত্ৰ নদীখন দেখা পাব। হয়তো আপোনালোকেও আহিব ভিডিঅ'টি চাই, যদি ভাল পায়। ভাল লাগিব নদী কিনাৰলৈ আহি। এক সুন্দৰ পৰিৱেশ। এইবিলাক চাওক কি সুন্দৰ পৰিৱেশ। এই গছজোপা দেখিছে, এই গছজোপা ওচৰলৈ লৈ যাওঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ৰাতিপুৱাই শুই উঠি আহিছোঁ যে নদী কাষত যি ঠাণ্ডা, টুপি লগাই আহিছোঁ আৰু তেজকোট জেকেট লগাই আহিছোঁ আৰু তলত এটা চুৱেটাৰো পিন্ধি আহিছোঁ। যি ঠাণ্ডা, আৰু জোতাও পিন্ধি আহিছোঁ। যি ঠাণ্ডা পৰিৱেশ ৰাতিপুৱা নদী কাষত, ঠাণ্ডা। যি আহি পাই গ'লোহি। এইজোপাই দেখিছে ডাঙৰ গছ, যি ডাঙৰ গছ, এইজোপা জৰি গছ বুলি কয়।
এই গছজোপা তলত ৰমূৰে বৰদিছু গাঁও ৰাইজে সকামো কৰে বা সকলোবিলাক ৰাইজ লগ লাগি ইয়াত নদী কাষৰীয়া সকাম কৰে। হয়তো সেই ভিডিঅ'টো আপোনালোকক দেখুৱাম কেনেধৰণে সকাম কৰে, ইয়াত কিমান মানুহ হয় সকামত। এতিয়া নাই হ'ব সকাম, যেতিয়া হ'ব আপোনালোকক ভিডিঅ'টো দেখুৱাম বাৰু, সকামৰ ভিডিঅ'টো। এইবিলাক দেখিছে আগত এইবিলাক মানুহ গৈ আছে, এইবিলাক ৰাতিপুৱা আহিছে এনেই এই নদী কাষত ফুৰিবলৈ। এইবিলাক নাও দেখিছে, বোট, এখন বোট, এইবিলাক নাও। এই নাৱৰ যোগেদি আমাৰ ৰহুমুৰীয়া বৰদিছু গাঁৱৰ প্ৰায় সংখ্যক লোক কৰ্মজীৱন চলাই আহিছে। এই বিশাল ডাঙৰ ব্ৰহ্মপুত্ৰ নদীখনত এই নাৱৰ জৰিয়তে তেওঁলোকে কৰ্মজীৱন চলাই আহিছে। তাত কি সুন্দৰ পৰিৱেশ। চাগে গছজোপা কিমান ডাঙৰ গছ। বহুত ডাঙৰ গছ এজোপা। এই ৰাতিপুৱা এই নদী কাষত ফুৰিবলৈ আহিছে। হাঁহ এটা কৰি দিয়া আৰু। চাওক ৰাতিপুৱা কিমান মানুহ নদী কাষত ফুৰিবলৈ আহিছে। মাথাউৰিৰ ওপৰতো মানুহ আৰু তলতো মানুহ, চাক কিমানকে মানুহ ৰাতিপুৱা ফুৰিবলৈ ওলাই আহিছে একেলগে। সকলোবিলাক দেখুৱাৰ পিছত এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। চাওক শেষত একবাৰ দেখুৱাই দিছোঁ কি সুন্দৰ পৰিৱেশ।